নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে হিমন্ত চৰকাৰৰ কেবিনেট বৈঠকত দুখীয়া জনসাধাৰণৰ বাবে 3টা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি আমাৰ এই ভিডিঅ'ত আজি আলোচনা কৰি আছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ চৰকাৰৰ কেবিনেট বৈঠকতে এই 3টা সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্ত 3টা কি কি সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'ত জনাই আছোঁ আপোনালোকক। আৰু বিশেষকৈ দুখীয়া জনসাধাৰণৰ বাবে এই 3টা সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ত এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে হিমন্ত চৰকাৰৰ কেবিনেট বৈঠকত দুখীয়াৰ বাবে 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু কি এই সিদ্ধান্ত 3টা সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'ত আপোনালোকক বিতংকৈ আলোচনা কৰি আছোঁ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ কেবিনেট বৈঠকত 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে দুখীয়া জনসাধাৰণৰ বাবে আৰু কি এই 3টা সিদ্ধান্ত সেয়া আমি আপোনালোকক জনাই আছোঁ। প্ৰথমে আপোনালোকক জনাবলৈ লৈছোঁ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে লাইটৰ ভাল্ব, মানে বিদ্যুৎ গ্ৰাহক যিসকল আছে আৰু যিসকল দুখীয়া আছে সেই দুখীয়াসকলৰ বাবে বাল্ব দিব গভৰ্ণমেণ্টে, চৰকাৰে 130 কোটি টকাৰ আনুমানিক ব্যয়েৰে মুখ্যমন্ত্ৰী দক্ষ পোহৰ আঁচনি, মুখ্যমন্ত্ৰী সঞ্চয় পোহৰ আঁচনিৰ অধীনত অসমত প্ৰায় 50 লাখ আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ 4টাকৈ 9 ৱাৰ্ডৰ LED বাল্ব বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেবিনেট বৈঠকত। ইয়াৰ দ্বাৰা শক্তিৰ ব্যৱহাৰ হ্ৰাসকৰণ সুনিশ্চিত হ'ব। তদুপৰি গ্ৰাহকক বিদ্যুৎ মাচুল হ্ৰাস হোৱাৰ লগতে বিদ্যুতৰ লোড নিয়ন্ত্ৰণতো সহায় হ'ব। দ্বিতীয়টো হৈছে বিদ্যুৎ গ্ৰাহকলৈ সকাহ। নিম্নলিখিত ব্যৱস্থাসমূহৰ সৈতে অসমৰ শক্তি বিতৰণ কোম্পানী লিমিটেডে 265.29 কোটি টকাৰ ৰাজসাহাৰ্য প্ৰদান কৰিব। গ্ৰাহকৰ জীৱনধাৰা শ্ৰেণীৰ বাবে সৰ্বাধিক 45 ইউনিটলৈকে প্ৰতি ইউনিটত 1 টকা ৰাজসাহাৰ্য, ঘৰুৱা এ শ্ৰেণীৰ গ্ৰাহকৰ বাবে সৰ্বাধিক 120 ইউনিটলৈ প্ৰতি ইউনিটত 0.75 টকাৰ ৰাজসাহাৰ্য। এই সিদ্ধান্তই 1 এপ্ৰিল 2023 পৰা APDCLত খুচুৰা শুল্ক সংশোধনৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসমূহক শুল্ক ৰেহাইৰ সুবিধা প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, তৃতীয়টো ভাল খবৰ হৈছে বা তৃতীয়টো সিদ্ধান্ত হৈছে যে প্লাষ্টিকৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত অসমৰ কেবিনেটত লোৱা হয় বিশেষ সিদ্ধান্ত। প্লাষ্টিক প্ৰদূষণৰ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যিটো পানীৰ বটল আছে, 1 লিটাৰৰ কম পৰিমাণৰ খোৱা পানীৰ বটলৰ উৎপাদনৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা, এই নিষেধাজ্ঞা অহা 2 অক্টোবৰত কাৰ্যকৰী হ'ব। বন্ধু বান্ধৱীসকল, যিবিলাক কোম্পানীয়ে 1 লিটাৰৰ তলত আধা লিটাৰ পানীৰ বটল বনাইছে সেই আধা লিটাৰ পানীৰ বটল বেন কৰিব চৰকাৰে, এইটো সিদ্ধান্ত লৈছে। অহা 2 অক্টোবৰত কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। 2 অক্টোবৰলৈকে সময় আছে। যিবিলাক পানীৰ বটল আধা লিটাৰী আছে সেই বটলসমূহ শেষ কৰিব লাগিব 2 অক্টোবৰৰ ভিতৰত। তাৰপিছত আৰু আধা লিটাৰী বটল নচলিব অসমত। এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তটো লোৱা হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছে। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এই 3টাই আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। কাষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।